এনেকৈ কৈছে সিটো পাহিৰ জন্মদিনৰ উপহাৰ আনিবলৈহে কৈছিলে আৰু মোকে বগা সাজ কিয় পিন্ধিব দিছে নাই নাই দিগন্ত একো হ'ব নোৱাৰে হৌৱা বাইকৰ মাত শুনিছোঁ দিগন্ত বতা নাই কিয় চোৱা একদম এনেকুৱা ধেমালি নকৰিবা মোৰ লগত মই তোমাক সেই তাহানি কলেজৰ দিনতে হাক দিছিলোঁ মোৰ লগত এনেকুৱা ধেমালি কৰিবলৈ যোৱা মই বেয়া পাইছোঁ সেইদিনা কলেজত এনুৱেল ফাংচন আছিলে মই দিগন্তৰ কাৰণে কলেজৰ গেটতে ৰৈ আছিলোঁ আৰু কিছু সময়ৰ পাছত তাৰ লগৰটোৱে ক'লে তাৰ হেনো এক্সিডেণ্ট হৈছে কথাটো শুনি যে মই কান্দিব লাগে বুলিও পাহৰি গৈছিলোঁ মই ইমান বেছি ভয় খাইছিলোঁ যে তাক গেটতে বহি দিগন্তক চিঞৰি মাতিছিলোঁ কিন্তু খন্তেক পিছতে তাৰ লগৰটোৱে ক'লে তাৰ হেনো এক্সিডেণ্ট নাই হোৱা আৰু সেইদিনা মই তাক মাতবোল নকৰাকৈ ঘৰলৈ গুচি আহিলোঁ তাৰপিছত সি যে মোৰ লগত কিমান কণ্টেক্ট কৰিছিলে তথাপিও মই তাৰ লগত মাতবোল বন্ধ কৰি দিছিলোঁ আৰু এদিন যেতিয়া সি মোৰ ঘৰলৈ আহি মোক ক্ষমা বিচাৰিলে সেইদিনাহে তাৰ লগত ভালদৰে মাতবোল কৰিছোঁ দিগন্ত বৰ অমায়িক ল'ৰা আছিলে কেইবাবাৰো চৰকাৰী চাকৰি ইণ্টাৰভিউ দি যেতিয়া সি DC অফিচত এটা চাকৰি পাইছিলে আৰু সেইটোও সি টকা দিব নোৱাৰাৰ ফলত তাৰ হাতৰ পৰা হেৰাই গৈছিলে সেইদিনাই সি শপত খাইছিলে সি যে এদিন নিজে এটা ব্যৱসায় আৰম্ভ কৰিব আৰু তাৰ নিচিনা বহুত ল'ৰা ছোৱালীক তাত সংস্থাপন দিব তাৰপাছত সি বহুতো ল'ৰা ছোৱালীক লৈ তাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিলে তাৰ সেই নিজৰ ৰেষ্টুৰেণ্টখনক লৈ বহুত সপোন আছিলে বছৰ যোৱাৰ লগে লগে আমাৰ দুয়োটাৰে বিয়া হ'ল তাৰ লগত বিয়া হৈ মই বহুত সুখী হৈছিলোঁ এনেকৈ দিন যোৱাৰ লগে লগে আমাৰ জীৱনলৈ পাহি আহিলে দিগন্তই বহুত আনন্দ পাইছিলে কাৰণ সি কন্যা সন্তানৰ দেউতাক হৈছিল কিন্তু আজি পাহিৰ এবছৰ সম্পূৰ্ণ হৈছে জন্মদিন তাইৰ আজি দুটা এটা কথাও কয় তাই মা কয় দেউতাটো তা বুলি কয় কিন্তু মায়ে যে কৈছে পাহিৰ উপহাৰ আনিবলৈ যাওঁতে দিগন্তৰ হেনো এক্সিডেণ্ট হ'ল তাই হেনো মৃত্যু হ'ল নাই মাক হৈ কেনেকৈ দিগন্তৰ কথা এনেকৈ ক'ব পাৰে তহঁতৰ অকণো বেয়া লগা নাই দিগন্তৰ কথা তেনেকৈ ক'বলৈ